নমস্কাৰ, মোৰ নাম মানস বৰদলৈ। মই মোৰ ডগছ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ প্ৰথম ভিডিঅ' ডগছৰ ওপৰত। কিবা ভুল হ'লে আপোনালোকে যাতে কমেণ্ট ছেকশ্যনত জনায়। আৰু আজি আমাৰ টপিকটো হৈছে ডগছক কেনেকৈ গা ধুৱাব লাগে, তাৰ কাৰণে কি সাৱধানতা অৱলম্বন কৰিব লাগে, আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিম। তাৰ উপৰিও যদি কিবা মোৰ ভুল হয় আপোনালোকে যাতে মোক কমেণ্ট ছেকশ্যনত জনায়, বা কমেণ্ট ছেকশ্যনত জনালে মই গম পাম যে কি হৈছে কি নাই হোৱা। আৰু কিবা সুধিবলগীয়া থাকিলেও মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। মই নিশ্চয় প্ৰয়াস কৰিম আপোনালোকক জনাবলৈ পাই ময়ো সুখী হ'ম। যিহেতু আমাৰ বহুতে গা ধুৱাওঁতে সতৰ্কতা অৱলম্বন নকৰে, তাৰ ফলতো কুকুৰৰ জ্বৰ হোৱা দেখা যায়। চ' সেইটো কাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই যাতে, আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধুনীয়া আহিছে ন দুইটাকে দেখাত। ভোকা ভিতৰত থাকক, বুকিং কৰি দিম পিছত। পানীটো পাই আহোঁগৈ। এতিয়া আমি পানীটো ৰ'দত দিওঁ অলপমান, যিহেতু ঠাণ্ডা পানীৰে গাটো ধোৱা বেয়া হয়। আমি সদায় গাটো গৰম পানীয়ে ধুৱাওঁ। যথেষ্ট ৰ'দ দিছোঁ, তথাপিতো আমি গৰম পানীয়ে কৰি লওঁ, কাৰণ বেমাৰ হোৱাটো চান্স আমি দিব নোৱাৰোঁ। সেইটো কাৰণে আহক আমি পানীটো গৰম কৰি লওঁ। বেছি ৰ'দৰ কাৰণে মই আধা ঘণ্টা দিলোঁ, এনেই 1 ঘণ্টা দিব পাৰি। জুই বাটত জ্বলাইছে সেইমাত্ৰ, এই জুইলৈ বাট নাচালোঁ আৰু বাৰুতে তাইক লৈ আহোঁগৈ। এই আমাৰ বেলুন, কি বেলুন বেলুন আই বেলুন কি আচলতে লেবে গা ধুই ভাল পায়, আপোনালোকে দেখিব এতিয়া শুই থাকিলে, কাৰণ ইহঁতৰ গৰম সহ্য কৰিব নোৱাৰে। সেইকাৰণে মই দুদিনৰ মূৰে মূৰে গাটো ধুৱাওঁ। এয়া দেখিছে, চেম্পু দিয়া যথেষ্ট গোটেই গাটো ভিজিব লাগিব। গাটো নিভিজিলে চেম্পু গোটেইখিনি গাটো নালাগিব। মই সদায় ৰ'দতে গাটো ধুওঁ। লেবৰ ইমান প্ৰব্লেম নাই গা ধুৱাওঁতে, ধুনীয়াকৈ পাতি দিয়ে। বহুত ধুনীয়াকৈ পাতি দিয়ে তাই, কাৰণ মোৰ বাৰ বিয়া আছিলে, সেইটো কাৰণে মই এসপ্তাহমানেই হ'ল ধুৱাব পৰা নাই। গাটো যথেষ্ট গোন্ধাইও আছে।
চেম্পুটো যথেষ্ট ভাল। ইয়াত পোক যদি থাকে নাইকিয়া হৈ যায়, আৰু তাৰ উপৰিও ইহঁতৰ যিটো চেণ্ট ওলায় গাৰ পৰা সেইটো নাইকিয়া হৈ যায়। মই এতিয়া আপোনাৰ 10 ml দিম দৰ, যিহেতু মই সৰুকেইটাক 5 ml দিওঁ, তাই অলপ ডাঙৰ কাৰণে মই 10 ml ইউজ কৰোঁ। এই দেখিছে চেম্পুটো এনেকৈ দিলে কি হয় মানে গোটেইখিনি মিহলি হৈ যায়, মই সেইটো কাৰণে ইউজ কৰোঁ। আচলতে তাই হিটো আহিছে, সেইটো কাৰণে তাই অলপ গাটো গোন্ধাই আছে। তেওঁৰ পিছত মই মিটিং কৰাম, আপোনালোকে তাৰ পাপি পাব, তাৰ কাৰণে মোৰ লগত যোগাযোগ কৰি ৰাখিব। এই দেখিছে যথেষ্ট ভাল, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ গা ধুৱে। আচলতে গা ধুই তাই ভালে পায়। আৰু এটা কথা মনত ৰাখিব, এই যিটো চেম্পু ইউজ কৰিছোঁ, এই চেম্পুটো যাতে চকু আৰু মুখত যাব নোৱাৰে, তাৰ বাবে মাস্ক এখন লগাব লাগে। কিন্তু যিহেতু এইবিলাক চেলেকি নকৰে, সেইকাৰণে মই মাস্ক লগোৱা নাই, যিহেতু বাকীকেইটা মই লগাই লওঁ। তাই খুব ভালকৈ গা ধুৱে। হৈ গৈছে, আমি পানী দিছোঁ। যাতে চেম্পু গাত নাথাকে, সম্পূৰ্ণ চাফা হৈ যায়। দেখিছে গা ধোৱা হৈ গৈছে তাই। মই ওপৰলৈ লৈ যোৱাৰ আগতে তাক অকণমান গাটো মুচি লওঁ। পানী বহুত থাকে, 2-3খন কাপোৰ প্ৰয়োজন হৈয়ে যায়। এতিয়া পাৰ্লিক ধুনীয়া লাগিব দেখাত ন। মই আপোনালোকক নামটো কোৱাই নাই, এই নাম পাৰ্লি হয়। আগতে বেলেগ এটা নাম ৰখা হৈছিলে, কিন্তু মই আনাৰ পৰা নামটো চেঞ্জ কৰি দিলোঁ। আপোনালোকে নাভাবিব আকৌ পাৰ্লি বিস্কুট বুলি পেলাই, অলপমান সেইটো পাই লৈছোঁ আৰু নামটো, কিমান নাম বিচাৰি। আৰু বহুত ফ্ৰেণ্ডলি হয় দেখিছে, মই মুখত হাত সোমোৱাই দিলোঁ তাই একো নকৰে, বহুত ফ্ৰেণ্ডলি। Hey!